तामुलपुरनि सेसापानियाव BPF दोलोनि सांग्रांथि मेल बेजों लोगोसेनो 22 नं दारांगाजुलि बियाबनि 30 नं पश्चिम कमरिकाटा प्राइमारि कमिटिनि BPFनि दैदेनगिरिफोरखौ सोलाय-सोल' खालामनानै गोजाम आफादखौ सिफायनानै गोदान आफाद दाफुंना लानाय जायो। गोजाम आफादखौ सिफायनानै गोदान आफाद दाफुंना लानाय हाबाफारियाव बाहागो लायो मिरु BPFनि सोद्रोमा सबिन बसुमतारी, दारांगाजुलि ब्लक आफादगिरि फकीरहीन आहमेद, लेङाइ आफादगिरि हरेन बसुमतारी, कमल उजिर, दारांगाजुलि ब्लक BPFनि गाहाय नेहाथारि गबिन्द सरनिया, नेहाथारि सानसुमा बसुमतारी बिथांमोना 3 नं पश्चिम कमरिकाटा प्राइमारि BPFनि गोदानै बिबानगिरि महरै सायख'यो पेरेन्टस बडिनि आफादगिरि महरै सिमांसा बसुमतारी, गाहाय नेहाथारि महरै नीलकमल बसुमतारी, आइजो आफादनि आफादगिरि महरै साधना बर', गाहाय नेहाथारि महरै मीरा बसुमतारी, लाइमोन BPFनि आफादगिरि महरै मिरन हासदा, गाहाय नेहाथारि महरै कुरमुद बर'। फैगौ बिधानसभा बिसायख'थियाव बे दालाइ आफादा मैखोमै हाबा मावनो हागोनखौ आसा लाखिदों दारांगाजुलि ब्लक BPFनि आफादगिरि फकीरहीन आहमेदा। मैं प्रथमते धन्यवाद ज्ञापन करिम आमार 3 नং पश्चिम प्राइमारि कुमारिकाटा प्राइमारि आमार जी कर्मकर्ताखिनि आछे जे तेखतসকলে যথেষ্ট উদ্দীপনাৰে আজি কমিটিখন গঠন কৰিছে। আগৰ যিখিনি পুৰণা কমিটি আছিল তেখেতসকলে পদত্যাগ কৰি নতুন কমিটি নতুন উদ্যমেৰে বনাইছে, তাৰ কাৰণে তেখেতক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে নতুন কমিটিয়ে যিখিনি আমাৰ সভাপতি সম্পাদক প্ৰমুখে যিখিনি আমাৰ কৰ্মকৰ্তা আমাৰ কমিটিৰ অন্তৰ্ভুক্ত হৈছে তেখেতসকলে নিষ্ঠাৰে আৰু আমাৰ দলৰ নীতি আদৰ্শৰে আগবাঢ়ি গ'লে মই যথেষ্ট আনন্দিত হ'ম। যথেষ্ট মই আশাবাদী তেখেতসকলে যিহেতু ইয়ং গতিকে নতুন উদ্যমেৰে নতুন আশাৰে যাতে তেখেতসকলে আগবাঢ়িবলৈ মোৰ যথেষ্ট আশা আছে। আৰু যিহেতু আমি পেনেল বিধি বনাইছোঁ কোনো ডিপিট নোহোৱা কৰি কোনো অভিযোগ নাই, তেখেতসকলে নিজৰ অভিযোগ নোহোৱাকৈ ৰাইজৰ উপস্থিতিত ইমান ৰাইজৰ উপস্থিতিত যিহেতু কমিটিখন গঠন হৈছে নিশ্চয় মই ভাবোঁ এইটো এটা একদম সুদৃঢ় ভাল মজবুত কমিটি হ'ব বুলি মই আশা কৰিছোঁ। এইবাৰ বিধানসভা নিৰ্বাচনত 100% নেকি তামুলপুৰ আমি একদম আশা কৰিছোঁ। খালি মাত্ৰ আমাৰ দলৰ আমাৰ যে BPF দলৰ আমাক যিটো কেণ্ডিডেটটো আমাক মাত্ৰ ডিক্লেয়াৰ হ'ব লাগে। আমি নিশ্চয় তাৰমানে আশাবাদী কিয়নো ইয়াত এটাই অৰ্থ আছে কি যিহেতু আমাৰ কেন্দ্ৰত তাৰমানে আমাৰ BTC আমাৰ কোকৰাঝাৰত যিহেতু আমাৰ নিজৰ চৰকাৰ আছে BPF চৰকাৰ আছে, গতিকে নিশ্চয় ৰাইজে তাৰমানে আমাক দলে বলে ভোট দিব বুলি আমি আশা কৰিছোঁ।